যদি তেখেতে কোনো যাদুৰ লাঠি নুঘূৰাই, আগতেতো আছিলে লাঠি, আজিকালিতো লাঠি নাই, গতিকে যাদুৰ লাঠি যিহেতু ভাঙি গ'ল, গতিকে তেখেতে অকল দেৱাৰগাঁৱতে নহয়, যিখিনি সমষ্টিত তেখেতৰ MCLA আছে প্ৰায় প্ৰত্যেকটো সমষ্টি হাৰাৰ ফালে গৈ আছে। সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ চাৰিটা বছৰ 5টা বছৰৰ আমি বাজেট কৰিলোঁ, কোনো এটা এছেম্বলিতো নাহিল। এই কথাবিলাক গম পাই পেলাই দেৱাৰগাঁও অঞ্চলৰ ৰাইজে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিছে। বৰ্তমান সময়ত মই অকল দেৱাৰগাঁও বুলি নকওঁ, প্ৰায় প্ৰত্যেকটো সমষ্টিতে আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলে কাম কৰি আছে আৰু প্ৰত্যেকটো সমষ্টি সমানে আগবাঢ়ি আছে। কিন্তু দেৱাৰগাঁও সমষ্টিত অলপ ব্যতিক্ৰম পৰিস্থিতি দেখিবলৈ পাইছোঁ। আমি কেইদিনমান আগতেহে বেনিফিচিয়াৰী মিটিং কৰিছিলোঁ আৰু তাত প্ৰায় 12,000 লোক উপস্থিত আছিলে। তো 12,000 লোক উপস্থিত আজি মানে এটা পৰিয়ালৰ এজন আহিছে, সেইটো যদি ডাবল হৈ যায় 24,000 ভোট হৈ যাব, যদি এইটো ভোটত মানে ৰূপান্তৰ হ'ব লাগে। চ' দেৱাৰগাঁও সমষ্টি আগৰ পৰিৱেশত নাই, পৰিৱেশ সলনি হ'ল আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিহেতু তেখেতে সমষ্টিৰ মানুহবিলাকৰ লগত কোনো কাম নকৰে বা উন্নয়নৰ কথাবিলাক তেখেতে নাভাবে আৰু সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ চাৰিটা বছৰ 5টা বছৰৰ আমি বাজেট কৰিলোঁ, কোনো এটা এছেম্বলিতো নাহিল। এই কথাবিলাক গম পাই পেলাই দেৱাৰগাঁও অঞ্চলৰ ৰাইজে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিছে। তাই কোনোবা এজন UPPLৰ প্ৰাৰ্থীক জিকোৱাৰ কাৰণে চিন্তা কৰিছে আৰু সেইকাৰণে দেৱাৰগাঁও সমষ্টি বা কোকৰাঝাৰৰ ওচৰে পাজৰে যি এটা সমষ্টিবিলাক আছে, সেই সমষ্টিবিলাকত এতিয়া UPPLৰ বহুত ভাল এটা স্থিতি আহি আছে। আজিৰ তাৰিখতো একদম নিশ্চিত, যদি তেখেতে কোনো যাদুৰ লাঠি নুঘূৰাই, আগতেতো আছিলে লাঠি, আজিকালিতো লাঠি নাই, গতিকে যাদুৰ লাঠি যিহেতু ভাঙি গ'ল, গতিকে তেখেতে অকল দেৱাৰগাঁৱতে নহয়, যিখিনি সমষ্টিত তেখেতৰ MCLA আছে প্ৰায় প্ৰত্যেকটো সমষ্টি হাৰাৰ ফালে গৈ আছে। চাওক, বিজেপি সৰ্বভাৰতীয় দল, তেখেতসকলে ভাৰতৰ চাৰিসীমাৰ ভিতৰত আন্দামান নিকোবৰৰ পৰা কাশ্মীৰৰ পৰা কন্যাকুমাৰীৰ পৰা মণিপুৰলৈকে চবতো দল তেখেতসকলে কাম কৰিব। গতিকে সেইটো কোনোবা আপোনালোকে আগ্ৰাসন বুলি কৈছে, কোনোবাই দল কৰা বুলি কৈছে। চ' বিজেপিৰ এজেণ্ডা লৈ বিজেপিয়ে কাম কৰি আছে, UPPLে নিজৰ এজেণ্ডা লৈ কাম কৰি আছে। কিন্তু ভিতৰতো ঠিকে আছে আপোনালোকৰ? এইটো ভিতৰৰ কথাটো ভিতৰেহে জানিব, আমি বাহিৰতে পাতি আছোঁ, এতিয়া ভিতৰততো আৰু বাহিৰত ক'ব নোৱাৰে। বিজেপি বুলি নহয়, কংগ্ৰেছ আৰু বিভিন্ন দলো আচলতে BTC আগ্ৰহণ কৰিছে। কিয় এই UPPL BPL এটা ৰাজনৈতিক জাতীয় ৰাজনৈতিক দল নাই, BTCটোতো আৰু ভাৰতৰ ভিতৰতে, অসমৰ ভিতৰতে। চ' যিসকল দলে ৰাজনীতি কৰি আছে সেইসকলকতো আৰু আমি লক্ষ্মণ ৰেখা টানি দিব নোৱাৰোঁ, ডাঙৰ ৱাল এটা দি দিব নোৱাৰোঁ যে আপোনালোকে নাহক, আহিবই। কিন্তু সকলোৰে উদ্দেশ্য বেলেগ বেলেগ। এতিয়া আমাৰ UPPLৰ উদ্দেশ্য হৈছে আমি ইয়াতে জন্মগ্ৰহণ কৰা মানুহো হয়, দলো হয়, গতিকে ইয়াৰ 35 লাখ জনসাধাৰণৰ নিৰাপত্তা, সমন্বয়, উন্নয়ন, এইবিলাক কথা আমি ভাবিব লাগিব, কাৰণ এইখনে আমাৰ ঘৰ। কিছুমান দলৰ কাৰণে এইখন ঘৰ নহ'বও পাৰে, তেখেতসকলক MP লাগে, MLA লাগে, মন্ত্ৰী লাগে। চ' এই কথাবিলাকৰ কাৰণে তেখেতসকলে হয়তো ৰাজনীতিক কুচকাৱাজটো অলপ বেছি কৰিব, কাৰণ ওচৰতে এছেম্বলি ইলেকশ্যন আহি আছে। চ' UPPLক আমাক লাগে যে আমি কাম কৰি আছোঁ ৰাইজক সেৱা কৰাৰ কাৰণে। আৰু কিছুমানে খুব আপোনালোকে যিটো শব্দ ব্যৱহাৰ কৰিছে আগ্ৰাসী, সেইকাৰণে কৰিছে চাগে যে কিছুমানে বহুত এগ্ৰেছিভ মুড লৈ পেলাই কাম কৰি আছে। তো ৰাজনীতিত আৰু তেনেকুৱাই থাকে, কাৰোবাৰ কথাটো অলপ টানকৈ কোৱা হয়, কোনোবা ঢিলাকৈ কোৱা হয়। আমি যিহেতু ইয়াৰে সংগঠন, BTCটোৱে আমাৰ ঘৰ, ইয়াতে আমি থাকোঁ, ইয়াক লৈ পেলাই আমাৰ চিন্তাধাৰা আৰু ইয়াক লৈয়ে আমি যোৱা 30-40 বছৰ কাম কৰি আছোঁ। গতিকে এই অঞ্চলৰ ৰাইজৰ কথা আমি ভালকৈ বুজি পাওঁ, এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাৰ কথা, দুখ দুৰ্যোগৰ কথা আমি খুব ভালকৈ বুজি পাওঁ। সেইকাৰণে আমি এগ্ৰেছিভলি পলিটিক্স কৰিবলৈ মই খুব দৰকাৰ আছে বুলি নাভাবোঁ। সেইকাৰণে UPPLে খুব সুস্থ মগজত, সুস্থ চিন্তাত আমি আগবাঢ়ি আছোঁ। প্ৰায় এইটো প্ৰচেছটো কমপ্লিট হৈছে, কিন্তু 20 তাৰিখে হ'ব না নাই মই সেইটো নকওঁ। আমাৰ EM যিহেতু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, তেখেতে হয়তো এটা টাৰ্গেট লৈ কাম কৰি আছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিচাৰে যে এই সমস্যা সমাধান কৰিব লাগে। আৰু স্বাধীনতাৰ পৰা এতিয়ালৈকে ইয়াত বসবাস কৰা মানুহবিলাকে 1 বিঘাও মাটিৰ অধিকাৰ পোৱা নাই, 1 কঠা মাটিৰো অধিকাৰ পোৱা নাই। মই কেইদিনমান আগতে পৰ্বতজোৰালৈ গৈছিলোঁ, তাতো আমি প্ৰায় 1200তকৈ অধিক পৰিয়ালৰ মাটিৰ পাট্টা বিতৰণ কৰিছিলোঁ, আৰু তাত গম পালোঁ যে প্ৰায় 70 ইয়াৰ্ছৰ পৰিয়ালো মাটি আধা কঠাও পোৱা নাছিলে। গতিকে সেই কামটো কৰিবলৈ পাই আনন্দিত হৈছোঁ।
আৰু যিটো দিহিৰা অঞ্চলৰ ABC ব্লকত সেইসকল ৰাইজে বহুতকে মেমৰেণ্ডাম দিলে, সঘনে তেখেতসকলে বিভিন্ন মন্ত্ৰী আমলা চবকো লগ কৰে। কিন্তু এই সমস্যাটো সমাধান কৰাটো মোৰ উদ্দেশ্য। আৰু যিমানখিনি খিলঞ্জীয়া মানুহ আছে, যিমানখিনি বনাফাইড চিটিজেন আছে বড়োলেণ্ডৰ, সেই সকলক আমি ভূমি সমস্যাৰ পৰা উদ্ধাৰ কৰিব বিচাৰিছোঁ। সেইকাৰণে চাৰিটা বছৰত আগত BPF-এ 17টা বছৰত মাত্ৰ 1600 মানুহৰ সমস্যা সমাধান কৰিব পাৰিছিলে। আমি 4 বছৰত 3,23,000 পৰিয়ালৰ সমস্যা সমাধান কৰিলোঁ। কিন্তু আৰু RTI ৰিপৰ্টত তেখেতসকলে বেলেগটো দেখাইছে। এইটো বেলেগটো দেখাইছে তেখেতসকলে, কাৰণ সেইটো বেলেগকৈ দেখাবৰ কাৰণে এইটো বনোৱা হৈছে। এইটো আমাৰ চৰকাৰৰ লগতহে আছে। চ' আজি এগেইন আমি এই জুন মাহতে 47,000 পৰিয়ালৰ আমি কি কৰিবলৈ গৈ আছোঁ, জুন মাহৰ ভিতৰতে তেখেতসকলকো মাটিৰ অধিকাৰ দিবলৈ গৈ আছোঁ, যিসকলে ভূমিহীন আছিলে। প্ৰায় 9,000 চাহ বাগিচা আৰু ৰাবাৰ খেতি কৰা সকলকো আমি মাটিৰ অধিকাৰ দিবলৈ গৈ আছোঁ। আপুনি কোৱা কথাত মই এটা কথা ক'ব বিচাৰিছোঁ যে যিবিলাক কথা আজি বিৰোধীয়ে কৈ থাকে, কেইদিনমান আগতে দেখিছিলে কিতাপ কেলেংকাৰী, আজিতো আপোনালোকে দেখিছে, আমিও দেখিছোঁ, পেপাৰত আহি গ'ল, তেখেতসকলে কৈছে ভুল হৈছে। চ' এই কথাবিলাক ৰাজনীতিত সমাজখন বিপথে পৰিচালনা কৰিবৰ কাৰণে বহুতে চেষ্টা কৰে। সেইকাৰণে UPPL-ৰ নীতিটো, UPPL মডেল অফ পলিটিক্স যিটো আছে, তাত আমি কাকো ঠগোৱা, প্ৰবঞ্চনা কৰা, দাবী ধমকি দিয়া, হিংসা কৰা, এই নীতিৰে আমি আগবাঢ়িব বিচৰা নাই। আমি লাহে লাহে যাম, এটা সঠিক চিন্তা লৈ পেলাই আগবাঢ়িম আৰু ৰাইজক সঁচা মনেৰে, সঁচা হৃদয়েৰে সেৱা কৰিবলৈ আমি কাম কৰিম।